কৰা মানে তাই নেকি তাই কিন্তু অনুষ্ঠান আগলাব পৰা নাই কিন্তু সোমাই দিছে ভালে কৰিব নহয় ক'ত নহয় আহিব প্ৰথম কথা পাতি ল'ব দিছে বা খুজি আছে তই এতিয়া যাব পাৰ মই নাযাওঁ মই অনুষ্ঠান কৰিম সেইকাৰণে যাব নেকি ওচৰ কৰিলে অনুষ্ঠানটো মোৰ আৰু নহ'বনে মই মানুহ সোমাই দিব ৰাইজ আপোনালোকে যিজন মানুহে প্ৰথম চন্দ্ৰত ভৰি থৈছিলে তেখেতৰ নাম শুনিছে নীল আৰ্মষ্ট্ৰং সেইজনে কিন্তু দেখা নাই আমাৰ লগতো আছে এজন নীল আৰ্মষ্ট্ৰং হয় ইন্দা লৈ যাওক কোনে দেখে এয়া নীল দাদে এয়া আৰ্মষ্ট্ৰং দেখিছেতো যিজনে ডিস্টাৰ্ব চাকৰি বজাই ভালকে বজাই দিয়ে নীল দাৰ কাৰণে আমাৰ নীলা আমাৰ অনুষ্ঠান আপুনি দেখিছে যিজনে ডিস্টাৰ্ব কৰিছে তেওঁক উঠাই লৈ যাওক যিজনে ডিস্টাৰ্ব কৰিছে ডেকা মানুহ যেন লাগিছে নে নাই মণি নাই ময়ো অকণমান আমি টিপি হৈ আহিছোঁ বুলিহে চবকে মানুহবিলাকে চিৰিয়েলখনত দেখে চকত দেখে কোনোবাই ক'লা দেখে কোনোবাই বগা দেখে এতিয়া এনেই ক'ৰবাত আহিলে মানুহবিলাক আগবাঢ়ি আহে মাতে ফটো উঠে আজি কোনো গুৰুত্বই দিয়া নাই মইতো মই বুলি ভবাই নাই নেকি বোলে হৰি বৰ ভাল লাগে শেহতীয়াকৈ হ'লেও আপোনালোক সকলোকে আমাৰ শ্ৰদ্ধা জনালোঁ আৰু ৰঙালী ওলগ জনালোঁ অসমীয়াৰ নতুন বছৰটো আপোনালোকৰ ভালেৰে যাওক খুব সমৃদ্ধিৰে ভৰি পৰা আমি দেখাই পাৰি সেইটোৱে কামনা কৰিলোঁ আৰু উদ্যোক্তা মণ্ডলী সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ভাৱে কৰ্মকৰ্তা শ্ৰদ্ধা আৰু ওলগ জনালোঁ আৰু আপোনালোকৰ ৰাইজৰ আচলতে সহযোগতে উদ্যোক্তা মণ্ডলী বহুত কষ্টৰ ফলত ইমান সুন্দৰকৈ ইমান বিশালকৈ ইমান ধুনীয়াকৈ অডিয়েঞ্চ হৈছে সকলোৱে সুন্দৰকৈ উপভোগ কৰি আছে অনুষ্ঠান এইটো কিবা কপালৰ মূৰতহে পায় ইমান ধুনীয়া আমাৰো আহি সঁচাকৈ ভাল লাগিছে গতিকে আমাৰ ফালৰ পৰা আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ আৰু উদ্যোক্তা মণ্ডলীৰ কাৰণে এটা ডাঙৰ হাত চাপৰি দি তেওঁলোকক যেন আশীৰ্বাদ কৰা থেংক ইউ বোলে অলুগুটি তলুগুটি কচুগুটি ঠাই বোলে অলুগুটি তলুগুটি কচুগুটি ঠাই মঞ্চৰ পৰা মই কেকে আছোঁ মোহন যে নাই মানে একো ক'বই লাগে লাইভ গৰমে হৈছে গম পাইছোঁ আমি আহি পোৱা 15-20 মিনিট হৈ গ'ল মানে ৰাইজৰ যি উৎসাহ সঁচাকৈ ভাল লাগিছে বহুত দূৰলৈকে মানে আমাক দেখিছেনে মোক দেখি আছে মোক নেদেখে বুলি এটা বগা কাপোৰ পিন্ধি আহিছোঁ নামটো জন্মগত কলা যে সঁচাকৈ দেই বিৰাট ধুনীয়া মঞ্চ বিৰাট ধুনীয়া দৰ্শক বৰ ভাল লাগিছে আপোনালোকক শ্ৰদ্ধা জনাইছোঁ Mohon Setiadi Bahagia Terus Ojin Pino Mantap Kuaan kali balai saya Mau kita balai sebal lagi sih lagi Balai lagi sih tak dunia lagi jadi mana kalau kita boga keluar mana boga keluar tu mau nak mana mohon beri tuan mana dah entah ada asal bossu tu ni dia apa asal tu mana mau tikoni dalam ni bossu kita raizor mana mau tikoni bangun itu bisa tu ইয়াতে ইমান হুলস্থুল গাড়ীখন আনিলে মোহন বুলি মৰমতে গাড়ীৰ মুখত চিকুটি টিকনি দালি লৈ গুচি গ'ল
এতিয়া মই খালি অনুৰোধ জনাইছোঁ যে টিকনিডাল যদি ইয়াত কোনোবাই কালিলৈ হেৰাই পাই মোক ঘূৰাই দিব, নহয় মই বেগতে ৰাখিছোঁ বান্ধি ওলাব লাগিব। মোক ভাল লাগিছে নহয় বগা চাহটো ভাবি বিহু কাপা আনিছোঁ মণিবাৰী টিকেচালে বিহু কিনি কৈছে মই বুজিছোঁ আগতে লুকুৱাই থৈ দিছোঁ। মই জানো বিহু অনুষ্ঠানত আহি কাপোৰ লাগিবই আগতে পেপাতকৈ থৈ দিছোঁ আকৌ। কিন্তু এটা কি প্ৰব্লেম হৈছে মানে পুৰণা কাপোৰ পিন্ধি থকা এবাৰতে নতুন কাপোৰ কিনিছে যে বৈদ্য খোজুৱাইছে। একো পুলিচৰ মানুহ এজনক ক'লা মাছেদি ভাত খুৱাই দিবি চব ঠিক হৈ যাব। ইয়াৰ এইটো দেখিছেনে নাই? ডেকা লয় এইটো ভাল লাগে আৰু এইটো দেখুৱাই দিম। এইটো কি কয় ববলিং। ববলিংটো বা গালত উঠেনে? এইটো স্কিনত উঠা ববলিং। এইটো আচলতে জন্মগত নহয়, ৰাইজে এইটো কথা চাফা কৰি দিয়ে। এইটো মানে কাঁইটে খুচি পেলাই ফালা খাওঁতে এইফালে ওলাই গ'ল। তাকো সেইটো খাওঁতে নহয় কি কৈছে বোলে সাঁতোৰোতে হেনো পানীত মাছে মাৰিছে বোলে আৰু হৰি এটা কথা যে আপোনালোকে এবাৰ চকুৱে ধুই চাওকচোন বহুত মানুহ হৈছে কিন্তু ভাল লাগে আকৌ মই ইমান মানুহ হ'লে একে পিছলৈকেতো আমি দেখাই নাই। পেহী ৰাইজে এতিয়াহে ঘূৰিছে আমি মানে চিন্তা কৰোঁ যে আমিতো আহিলে শ্ব' কৰোঁ, আপোনালোকে বেলেগকৈ ভাবে আমিতো বেলেগকৈ ভাবোঁ আপোনালোকৰ কথা। আমি মানে এনেকৈ ভাবোঁ মাজত যে বহি দিয়া মানুহখিনি যদি কিবা অসুবিধা বশত মানে প্ৰাকৃতিকভাৱে যদি উঠি যাবলগীয়া হয় তেনেকৈ উঠি যায় দুটা মানুহ খালী কৰি। আমি আকৌ সেইটো চিন্তা কৰি থাকোঁ। আকৌ মুখবোৰ যে দেখোঁ দেখিলে আমি গম পাই থাকোঁ কেনেকুৱা কি ৰিয়েক্ট কৰি থাকে আপোনালোকে। আমি আকৌ পিছত যে সেইবোৰ কাটি থাকোঁ। খালি এটাই অনুৰোধ মাজত দৰ্শকখিনিতে মাজত ইমান মানুহ বহি আছে মানুহটো পটককৈ উঠি যাব পাৰে। ইয়াত মানুহ ইমান খাৰা হৈ আছে মাইকী মানুহ মতা মানুহ মানে সৰু ল'ৰা ছোৱালী বা ডাঙৰ বহুত খাৰা হৈ আছে পটককৈ উঠি দিব নোৱাৰে মানে উঠি যাব নোৱাৰে। গতিকে মাজত দৰ্শকখিনি কিন্তু ঘৰৰ পৰা পানী কম খাই আহিব। আৰে সৰু ল'ৰা ছোৱালীখিনি যে আছে পিছলৈ ঘূৰি চাওকচোন এইখিনি ল'ৰা ছোৱালী এনেকৈ গৈ সেইখিনি পোৱালে ডাঙৰে হৈ গ'ল। বহুত মানুহ আছে দেই, কিন্তু চবেই কিন্তু আমাক অকণমান আশীৰ্বাদহে এইটো আমাৰ কাৰণে ঈশ্বৰৰ নামত। চবেই যদি একবাৰ আও হৈ আও নামটো কৈ দিলে ফাটি যাব বিজুলী গাজনিৰ নিচিনা হ'ব। চবেই একবাৰ একেলগে কৰি দিছিলে আও হৰে থেংক ইউ বহুত ধন্যবাদ। আপোনালোকৰ বিহু নিশ্চয় সকলোৰে ভালেই গৈছে আৰু 2টা বছৰ যিমানেই নহওক 2টা বছৰ আমি মহামাৰী পাৰ কৰিছোঁ। তাৰপিছত আমি মানুহবোৰ এনেকৈ ওচৰা ওচৰিকৈ এনেকৈ বহিবলৈ লৈছোঁ। আমাৰ কাৰণে ভাল খবৰ যে আমিবোৰে আমাৰ জীৱনটো আছে আমি পাইছোঁ, কিন্তু আমাৰ মাজৰ পৰা যিবোৰ মানুহ আমি জনা মানুহ নজনা মানুহ যিসকল গুচি গ'ল তেওঁলোকক এই সুন্দৰ পবিত্ৰ মঞ্চৰ পৰাই আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু সেইসকলক বিশেষভাৱে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যিসকলে সেই সময়ত আমাৰ জীৱনক সুৰক্ষা প্ৰদান কৰিছিল, যেনে ডাক্তৰ নাৰ্ছসকলক, আমাৰ বিভাগৰ মানুহখিনি, পুলিচ প্ৰশাসনক আৰু লগতে সাংবাদিকসকলক। তেওঁলোকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেই সময়ত আমাক অহোপুৰুষাৰ্থ আমাক সহায় কৰি আছিল। গতিকে আমি বেহাৰবাৰী আউটপোষ্টেও মই যিহেতু এজন হাবিলদাৰ তেখেতসকলক এই মঞ্চৰ পৰাই শ্ৰদ্ধা জনাইছোঁ। থেংক ইউ। এইখিনিতে আমি বেহাৰবাৰী আউটপোষ্টৰ শিল্পীদলটিক আমি উদযাপন সমিতিৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ। বিশেষকৈ কে মোহন লগতে বগাই আৰু আনগৰাকী শিল্পী আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু উদযাপন সমিতিৰ তৰফৰ পৰা আমি আদৰণি জনাবৰ কাৰণে উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক উত্তম চান্দাই, কাৰ্যকৰী সভাপতি প্ৰশান্ত দত্ত আৰু মুখ্য সম্পাদক দিলীপ বৰাক অনুৰোধ জনাইছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অংকুৰ বৈদ্য আৰু উৎপল শৰ্মা। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ মৰমৰ কেকেচা আৰু মোহনক আদৰণি জনাইছে আৰু লগতে আনগৰাকী শিল্পীও আছে, তেখেতসকলকো আদৰণি জনাব। উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক, কাৰ্যকৰী সভাপতি আৰু মুখ্য সম্পাদকে তেখেতসকলক আদৰণি জনাইছে।
নহয় নহয় দিয়কচোন অকণমান বেহাৰবাৰী আউটপোষ্টৰ প্ৰতি সোণাৰী বাসী মৰম আৰু বেহাৰবাৰী আউটপোষ্ট এনেদৰে অবিৰত যাত্ৰা অব্যাহত থাকক বেহাৰবাৰী আউটপোষ্টৰ আমি তাৰ কামনা কৰিছোঁ আৰু তেখেতসকলৰ অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ বেহাৰবাৰী আউটপোষ্টৰ আনগৰাকী শিল্পী নীল মহিলা আছে আমি তেখেতসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক উত্তম চাংমা তেখেতক আদৰণি জনাব বিহু নাথাকিলে সহযোগ কৰিব নাই হেল্ল' আমাৰ আচলতে বহি আছে কুচুমদা কুচুমদা কি আপোনাৰ ফুৰিবলৈ ৰেডিনে আপোনালোক নালাগে আমাৰ ধৰণে যাবলৈ আপোনালোক নালাগে ভাত খাবলৈ আমি কুচুমদাৰ লগত উঠিম কিন্তু এতিয়া এঠাইতে বিহু ৰাইট আমাৰ লগত আৰু এজন আছে আমাৰ অতি শ্ৰদ্ধাৰ মৰম আমি দিনেশ ছাৰ বুলি মাতো ডাংকা নাম ৰূপৰ দিনেশ ছাৰ কি কৰো এতিয়া আপোনালোকে গীতটো শুনিছে কিন্তু এই যে গীতটি যে গায় ওর নামটো পর দিনেশ কি করো যেতিয়া তোরে কথা পাতিলু দিয়া এতিয়া পাতিলে নহব লাগিব দিনেশ চিনি পাইনে নাম তই তেনেকে গোটেইটো নিজে গাই দিলে ৰাইজে কি কৰিবা আগৰ নিচিনা ৰাইজ হৈ থকা নাই আজিকালি 4G হৈ গ'ল আজিকালি ছিংগাৰবিলাকে ভাবে না ছিংগাৰতকৈ অসমতে গাই দিয়ে বাকী ৰাইজে গামিব ছিংগাৰ নহয় গানটো শুনিছেনে না দিয়কচোন চাওঁ গাই দিয়ক এতিয়া পাতিলে নহ'ব অ' দিনেশ ছাৰ শুনিছেনে না আপোনাৰ গান এতিয়া পাতিলে নহ'ব একদম সঁচাকৈ এনেকৈ ধাৰ উঠি থাকিব লাগিব কিন্তু গোটেই অনুষ্ঠান দেই এনেকৈ আমি কিন্তু এনেকৈ অনুষ্ঠান কৰাৰ নিচিনা আমি কিবা কথা কম আপোনালোকে হাঁহিব এনেকৈ আমি একো ভাবি অহা নাই আমি এনেকৈ কথা পাতিম তাৰ মাজতে যদি ৰস ওলাম নোলাম যদি চেলমণি পদক্ষীয়া হেল্ল' বিহু নামত সহযোগ কৰিব ধন্যবাদ
ৰাইজে ভাল পাইছেনে বেয়া পাইছে মাজে মাজে উশাহটো ল মানে ভাতটো ওলাইছে ফুৰিবতে নাচি বজাৰত ভালকে বজাব আকৌ এইফালে এটা কথা কয় মানে মাতে সকলোতে মন্ত্ৰৰ পৰা সেৱা শ্ৰদ্ধা Yes,